ময়না জান ময়না জান ময়না জান ময়না জান ময়না জান ময়না জান সেই বৃদ্ধাসকলৰ মাজৰে তোমাক গোলাঘাট বিচাৰিলো বুলি গৌৰৱ কৰে গুৱাহাটীৰ পৰা দৌৰ মাৰি আহে ময়না অসমত প্ৰথমবাৰৰ কাৰণে বান সাহাৰ্য যে সুৰ বাহিনী গঠন কৰিছিল জয়ন্ত হাজৰিকালৈ এটা হাত চাপৰি আপোনালোকৰ পৰাই বিচাৰিম কাৰণ গোলাঘাটৰ ইতিহাস বেলেগ ধৰণৰ অসম আন্দোলনৰ ইতিহাসো গোলাঘাটৰ পৰা বেলেগ ধৰণৰ সেই বানপীড়িত নিপীড়িতসকলৰ কাৰণে শিল্পীয়ে চিন্তা কৰা ইতিহাসো ইয়াৰ পৰাই আৰম্ভ হৈছিল সেয়েহে আকৌ এবাৰ জয়ন্ত হাজৰিকালৈ মই তেখেতৰ আত্মাৰ শান্তিৰ প্ৰাপ্তিৰ লাহে লাহে মনত পৰি গ'ল মন খনে খনে বিনাই মাতৃৰ ঘুমতি হেৰাই হৃদয় ঘূৰ্ণাই আঁকি দিয়া ফুট কপাল ঘুৱাই মন খনে খনে বিনাই কাৰ গান বাৰু কওকচোন আপোনালোকৰ এই গোলাঘাট মাটিৰ প্ৰয়াত তেখেত হয়নে উপেন কাকতি দিবলৈ এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ আল্লাহ খাৰঠি কৰা হে বান্ধ জীয়ৰ তৰণি নাই মোৰ আল্লাহ দেহৰ ভৰসা নাই মোৰ আল্লাহ জীয়ৰ তৰণি এই নাহৰণি গাঁওখনত সোমালে মোৰ এনেকুৱা লাগে এতিয়াও যেন ৰেকিবুদ্দিন চাহেবক লগ পাওঁ মোৰ গীতৰ সৃষ্টিৰ অনুভৱত এতিয়াও সেই সৈয়দ আব্দুল মালিক চাহেব সেই পুৰুষাসকলৰ মাজৰে গোলাঘাট বুলি গৌৰৱ কৰে গুৱাহাটীৰ পৰা দৌৰ মাৰি আহে অসমত প্ৰথমবাৰৰ কাৰণে বান সাহাৰ্য যে সুৰ বাহিনী গঠন কৰিছিল জয়ন্ত হাজৰিকালৈ এটা হাত চাপৰি আপোনালোকৰ পৰাই বিচাৰিম কাৰণ গোলাঘাটৰ ইতিহাস বেলেগ ধৰণৰ অসম আন্দোলনৰ ইতিহাসো গোলাঘাটৰ পৰা বেলেগ ধৰণৰ সেই বানপীড়িত নিপীড়িতসকলৰ কাৰণে শিল্পীয়ে চিন্তা কৰা ইতিহাসো ইয়াৰ পৰাই আৰম্ভ হৈছিল সেয়েহে আকৌ এবাৰ জয়ন্ত হাজৰিকালৈ মই তেখেতৰ আত্মাৰ শান্তিৰ প্ৰাপ্তিৰ লাহে লাহে মনত পৰি গ'ল মন খনে খনে বিনাই মাতৃৰ ঘুমতি হেৰাই হৃদয় ঘূৰ্ণাই আঁকি দিয়া ফুট কপাল ঘুৱাই মন খনে খনে কাৰ গান বাৰু কওকচোন আপোনালোকৰ এই গোলাঘাট মাটিৰ প্ৰয়াত তেখেত হয়নে উপেন কাকতি দিবলৈ এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ আল্লাহ খাৰঠি কৰা হে বান্ধ জীয়ৰ তৰণি নাই মোৰ আল্লাহ দেহৰ ভৰসা নাই মোৰ আল্লাহ জীয়ৰ তৰণি এই নাহৰণি গাঁওখনত সোমালে মোৰ এনেকুৱা লাগে এতিয়াও যেন ৰেকিবুদ্দিন চাহেবক লগ পাওঁ মোৰ গীতৰ সৃষ্টিৰ অনুভৱত এতিয়াও সেই সৈয়দ আব্দুল মালিক চাহেবক লগ পাওঁ ময়না জান